গোপাই তই বা কি সকামত আহিলি বা ক কথা নাই ঘৰত বিয়াৰ কাৰণে কামত লাগি আছে নাই মাহিব নোৱাৰিলে মাৰিলো ইয়ালে চাব জেঠৰ 26 তাৰিখে বিয়া উঠি গলেও হ'ব তই ভালকে ক উঠি মেলি ক জেঠৰ 28 তাৰিখে বিয়া যাব দে কোনজনী ভনীয়া বিয়া আমাৰ সৰু দিদি তোমাৰ মাছলৈ যাওঁ নহয় মাছলৈ বহি কি কাৰণে আহিছিলে মোৰ ল'ৰাটোক ল'বলৈ কিহৰ কৰিছে হা কান্দি থকা দেখি আপোনাৰ ওচৰলৈ লৈ আহিছিলোঁ বিয়া খাবলৈ মাতিবলৈ আহিছিলোঁ মোকো মাতিছিলে পোৱা নাই হ'ব এজনী মাতিলেই হ'ব দুজনী যাম যাওঁ এতিয়া মোৰটো খাই এতিয়া মোৰ বগা ল'ৰাটো টানি আছো একেবাৰে হেৰি কৰি ফুটো তুমি তাইৰ ওচৰলৈ নাযাবা দেই খুৰীৰ ওচৰলৈ একদম নাযাবা দেই মোবাইলটো চাই থাকিব লাগিলে নাযাবা দেই খুৰীয়ে একেবাৰে হেৰি খাই পেলাব দেই নালাগে মোবাইল চাওঁ হা কি আহিব বিচাৰি আছে দিয়কচোন মই কৰি নালাগে 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 মোবাইল চাবলৈ দিছোঁ মোবাইল চাওঁ মই আনিব লওঁ আজি মোৰ ল'বলৈ দিয়া নাই যে নল'লেও থাকিব পাৰিম নল'লেও হ'ব দেই কেলৈ এনেকৈ কয় বাৰু মোক বেছি ৰাতিপুৱা গা পা ধুৱাই ধুনীয়াকৈ ৰুমলৈ ভাত পানী ময়ে খাওঁ ক'ৰ পৰা মোৰ লগতে ডাঙৰ দীঘল হৈছে ময়ে চাই আছোঁ এই মই নিজৰ মানুহজনী ৰাস্তা মানুহ এটা সেই আহিব থাকিব নোৱাৰি তাই বিধৱা মানুহ এনেকৈ থাকিব লাগে প্ৰথম আহিয়ে মূৰটো চুবালি নহয় এতিয়া ৰাস্তাইদি মানুহ এটা যাবলৈ দিব নোৱাৰোঁ একেবাৰে যি তাই চাওঁ নি মানুহ ভিতালে মতা মানুহ এটা তাইৰ কাৰণে পাৰ হৈ যাব নোৱাৰে নগৈনে এইবিলাক কি কথা কৈ থাকে দুজনী মিলিলে থাকোঁৱেই এনেকুৱা কথা ক'ব নাপাৰি বিধৱা হ'লে মই তোৰ কথাটো কেনেকৈ খাব পাৰোঁ এক্সিডেণ্ট হৈ মৰিলে জন্ম বিবাহ মৃত্যু সেয়া ভগৱানেহে জানে মই মাৰিছোঁ নেকি বাৰু আপুনি মোক এনেকৈ নক'ব মোৰ বহুত বেয়া লাগে মই মৰা নাই ভাল পাই অহা মানুহটোক মই মাৰিলোঁ নেকি মানুহটো মইতো মৰা নাই চবেই মোক দুখ দিয়ে কিয় মই ইমান পাপিনে চবৰ মানুহৰ ঠাট্টা গজা খাই আমনি লাগিছে তুমি মোক লগত কেলৈ শুনিলা লগত লৈ যোৱা হেঁতেন আজি মই ইয়াৰ কথা শুনিব নাপালোহেঁতেন হ'ব মনা কথা কৰি থাকিব নালাগে সেইদিনাখন মোৰ বিয়ালৈ মাতি থৈ গৈছে মই বিয়া খাবলৈ যাম মোৰ ল'ৰাটো চাবি গ'লে মোৰ দেৰি খবৰ নালাগে তই যাবলৈ বিধৱা মানুহ এজনী তাই মোৰ লগত বিয়া খাবলৈ ওলাইছে চালে মানুহে এতিয়া মই নগ'লে বেয়া পাব জানে নাই তোৰ মানুহটো মৰোতেনে গোটেই গাঁৱৰ ৰাইজে সহায় কৰিছেহি ইয়ালৈ আহি তোৰ জহা পাই আজিকালি মানুহ চানুহ ইয়ালৈ নহা হৈছে তোক আকৌ নি মেলি আকৌ মই অপমানত কৰিবগৈ নোৱাৰোঁ নহয় বেলেগৰ ঘৰত আপুনি যেনেকৈ নক'ব মোক মই মানুহ হয় বহু মানুহে মোৰো অধিকাৰ এইটোতো ক'তো লিখি থোৱা নাই যে বিধৱা মানুহ এজনী কাৰো ঘৰলৈ যাব নোৱাৰিব আৰু বগা সাজযোৰকে পিন্ধি থাকিব লিখা নাই বাইদেউ ক'তো মই এখন ঘৰত থাকিব নোৱাৰিম মোক ক্ষমা কৰি দিব মই যামগৈ জহত গাঁৱৰ মানুহে এটা ভৰি দিবলৈ অহা নাই তই গ'লেতো ভালেই হ'ব মোৰো শান্তি হ'ব মোৰ ল'ৰা ছোৱালীবিলাকৰো শান্তি হ'ব উঠি আহিছে ন ল'ৰা ছোৱালীবোৰ দেখিছ নাই তই ইয়াৰ পৰা গ'লেতো সঁচাকেই ভাল মই নিষ্ঠুৰ নহয় তইহে অকণমান পাপি দায়িব তই আহি মেলিয়ে ডাইৰেক্ট তোৰ গিয়েৰক চোবালি মাথাত মোৰেই ভুল মই পাপি মোৰ কাৰণে কোনো গাঁৱৰ মানুহ আমাৰ ঘৰলৈ নাহে হয় মই গুচি গ'লে গাঁৱৰ মানুহ শান্তিত আহিব পাৰিব আমাৰ ঘৰত আৰু আপুনিও থাকিব পাৰিব মই সেইটোহে ভাল পাওঁ মই গ'লে মোৰ অধিকাৰ নাই গিয়েৰক মাতি নাছিলে হ'লেওতো এইকেইদিনতো বখালো বুলি মই যামগৈ মানুহটো মৰাৰ পাছত আপুনি আৰু আপোনাৰ মানুহজন মোক দেখিব নোৱাৰা হৈছে যিখন মাতি আছিলে তোৰ বগা গিয়েৰৰ এক্সিডেণ্টতে গ'ল যিকেইটা পইচা বাচিছিলে সেইকেইটাও তোৰ গিয়েৰৰ সকামতে গ'ল এতিয়া একো এটা নাই মই গোটেই চিৰকাল মই ৰখাব নোৱাৰোঁ মোৰ এটা ল'ৰা আছে মোৰ গিয়েৰটোৱে
দিব পাৰিব কাইলৈ পাৰিব তোক সদায়তো খাই দিব নোৱাৰিম মই এতিয়াই যাম আৰু নোখোৱা ন আৰু পাৰিলে বেলেগ এটা এনেকুৱা কথা নক'ব মোৰ কেলৈ খং তোক মই কৰিলোঁ মোৰ আজি মানুহজন মৰা বহুত বছৰ হৈ গ'ল মই আজিলৈকে মতা লৈ ফুৰা নাই ৰাস্তাত মানুহ এটা আহিলে মানে যাবলৈ এটা দিব নোৱাৰোঁ জুমি জুমি চাব পাৰোঁ মিছা অকণমান সহ্য কৰিব সেইটো নোৱাৰি কাৰণে আমাৰ ইয়াত কোনো ধৰি দিবলৈ অহা নাই মোৰ জহলা চব চৰিত্ৰ গম পায় মোৰ তেনেকুৱা চৰিত্ৰ নহয় মোৰ ঘৰতো এনেকুৱা চৰিত্ৰ তই ওলাই গ'লে মই বহুত ভাল পাম মানুহ এজন আহিব আমাৰ ঘৰত হ'ব মই হাত জোৰ কৰি গৈছোঁ আৰু মোক একো নক'ব মই নিজে ওলাই যাম ঘৰৰ পৰা এটা কথা আৰু মোৰ ল'ৰা যাওঁতে চুই মেলি থৈ নাযাবি মই তাৰ সমান খং নাই কিন্তু মই বিধৱা মানুহক চুবলৈ দিবই মন নাই হ'লেও তোক দি ইমান বছৰ যে তাক সৰুৰ পৰা লৈছোঁ সেয়া কৰি গ'ল মই আজি যোৱাৰ সময়ত চুলে তাৰ কিবা হ'ব অঁ হৈ যাবও পাৰে যাওঁতেনে তই এই তেতিয়া মাৰৰ ঘৰলৈ যাবলৈ লওঁতেনে তোক গিয়েৰে মৰা নাছিলে জানো এতিয়া মোৰ ল'ৰাটো মৰি থাকিলে তেনেকৈ তই আনি দিবি এনেকুৱা কান্দিব নালাগে যা তই ইমান চলি খাই দিলে কান্দিব নালাগে তই মই যাওঁ ৰাস্তা খোলা আছে দৰ্জা খোলা আছে যাব পাৰ তই ঘৰৰ পৰা ওলাই যা বেছি ক'ব নোৱাৰোঁ যা তই যোৱাৰ সময়ত আপুনি শান্তিত থাকিব নোৱাৰিব এজন বিধৱা মানুহ এনে শাস্তি দিয়া চাব আপুনি এদিন কষ্ট পাব আমাৰ ঘৰত গৈ আনিব লগা হ'ব আপুনি নহয় যদি চাব